নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক চবেই ভালে আছে আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি কিহৰ বিষয়ে আলোচনা কৰিম তো আপোনালোকে হয়তো থাম্বনেইলটো চাই গম পাইছে। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিবলৈ পাইছে এইটোৱে হৈছে সেই বস্তুটো। তো বলক প্ৰথমতে আপোনালোকক আনবক্সিং কৰি দেখুৱাই দিওঁ কি আছে ভিতৰত বস্তুটো। আপোনালোকে দেখিবলৈ পাইছে। প্ৰথমতে কি আছে আপোনালোকক দেখুৱাই দিওঁ। এটা ইউজাৰ মেনুৱেল এটা আছে, মানে কেনেকৈ ব্যৱহাৰ কৰিব লাগে সব সম্পূৰ্ণ ইয়াত লিখা আছে। এইটো আৰু দৰকাৰ নাই, এইটো ৰাখিছোঁ। তো মেইন বস্তুটো মই ডাটা কেবলটো আনিবলৈ পাহৰিলোঁ। ঠিক আছে বাৰু, মই আপোনালোকক দেখুৱাইছোঁ বস্তুটো কেনেকুৱা হয়। তো এইটো চাওক, এটা LED লাইট আছে, মানে চেলফি উঠাবলৈ। ইয়াত আপুনি টিপি দিলে লাইটটো ধুনীয়াকৈ জ্বলি উঠিব। এনেকৈ চেলফি টেলফি মাৰিবলৈ বহুত ভাল। আৰু আপোনাৰ এইটো মোবাইলটো এনেকৈ লগাব পাৰিব। দেখুৱাই দি আছোঁ মই। মোবাইলটো ক'ত এনেকৈ লগাব পাৰিব, দেখিছে আপোনালোকে। কি ধুনীয়াকৈ লাগি গৈছে, মানে কম পইচাৰ বাজেট। আৰু মানে বহুত এনেকুৱা ইউটিউবাৰ আছে, যেনে মোৰ নিচিনা কিছুমান ইউটিউবাৰ আছে, নতুনকৈ ইউটিউবত আহিছে, মোৰ নিচিনা ভালকৈ ক'ব নোৱাৰে বা দেখুৱাবও নোৱাৰে। তেওঁলোক ইমান বেছি পইচা ইনভেষ্ট কৰিবলৈ দৰকাৰ নাই। জাষ্ট এনেকুৱা চিম্পুল, মাত্ৰ 330 টকা এই বস্তুটোৰ দাম, মাত্ৰ 330 টকা। চিম্পুল হয় আৰু 5000 6000 টকীয়া গিম্বলৰ দৰকাৰ নাই। চিম্পুল এনেকুৱা এটা ল'লেই হ'ল, ইমান বেছি পইচা ইনভেষ্ট কৰিব নালাগে। আপোনালোকে চাই আছে, তো আপোনালোকক মই দেখুৱাই দি আছোঁ। এনেকৈ ধুনীয়াকৈ এনেকৈ ফটো উঠাব পাৰিব। চাই আছে আপোনালোকে। তো ইয়াত আৰু কেইটামান ফিচাৰ আছে, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এইটো আপোনাৰ এনেকৈ দীঘল কৰিব পাৰিব, কমচে কম 2-2.5 ফুটমান দীঘল হ'ব। আপোনালোকে দেখিবলৈ পাইছে 2-2.5 ফুটমান দীঘল হ'ব। আৰু এইটো আপোনাৰ ষ্টেণ্ড আছে, এনেকৈ সৰু কৰিব পাৰি, দীঘলো কৰিব পাৰি। এইটো এনেকৈ বেকা কৰিব পাৰি, এনেকৈ দিব পাৰি, এনেকৈ দিব পাৰি। আৰু যেতিয়া আপুনি ফটো উঠাব, তেতিয়া আপুনি LED লাইটটো এনেকৈ জ্বলাই ল'ব পাৰিব। আৰু আকৌ এইটো টিপি লক হৈ যাব। আৰু এইটো আপোনাৰ ষ্টেণ্ড আছে, আপুনি যদি টিকটক কৰে বা বেলেগ কিবা ভিডিঅ' কৰে এনেকৈ ৰাখিব পাৰিব। চাইছে আপোনালোকে, এনেকৈ ৰাখিবলৈ পাৰিব। তো চাইছে আপোনালোকে বস্তুটো। আৰু ইয়াত আছে এটা আপোনাৰ ৰিমোট কণ্ট্ৰল আছে, যদি আপুনি ফটো উঠাই বা ভিডিঅ' কৰে। এইটো আপোনালোকে চাইছে ৰিমোট হয়। এইটো বেটাৰী ছিষ্টেম হয়, মানে কিছুদিন পিছত আপোনাৰ বেটাৰীটো সলাব লাগিব। তো এইটো কেনেকৈ কাম কৰে মই আপোনালোকক দেখুৱাইছোঁ। প্ৰথমতে মোবাইলত ব্লুটুথ অন কৰিব লাগিব। এইটো ব্লুটুথ ছিষ্টেম হয়। মই আপোনালোকক দেখুৱাইছোঁ, ব্লুটুথ অন কৰিছোঁ, তো অট'মেটিক কানেক্ট হৈ যাব। টিপি দিলেই অট'মেটিক কানেক্ট হৈ যাব। চাইছে আপোনালোকে, ইয়াত দেখুৱাইছে চেলফি কানেক্টেড। তো আপোনালোকে যদি এনেকৈ ভিডিঅ' শ্বুট কৰে, যদি ফটো শ্বটো উঠায় এনেকৈ, চাই আছে, এনেকৈ যদি আপোনালোকে ভিডিঅ' কৰে, এইটো তেনেকৈ টিপি দিলে ফটো উঠি যাব। চাইছে, ফটো উঠিছে। এয়া চাওক,
মানে কি ক'ম আৰু কম পইচাত একদম কম পইচাত আপোনালোকে এইটো ল'ব পাৰে মানে যিসকল নতুন ইউটিউবাৰ নতুনকৈ ইউটিউবত আহি আছে তেওঁলোকে ইমান বেছি পইচা ইনভেষ্ট কৰিবলৈ দৰকাৰ নাই জাষ্ট এইটো কিনক 300 টকা 350 টকা 340 টকাটো আছে ইয়াতকৈ অকণমান ভাল আছে তো মই যিমান পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইমান আনবক্সিং কেনেকৈ কৰে বা কেনেকৈ ভিডিঅ' কৰে সেইটো মই নাজানো জাষ্ট আপোনালোকক দেখুৱাবলৈ চেষ্টাহে কৰিছোঁ তো আপোনালোকে দেখিবলৈ পাইছে বহুত ধুনীয়া বস্তু এইটো একদম কম পইচাত মাত্ৰ 330 টকা আপোনালোকে এমাজনত চাৰ্চ কৰিলে পাই যাব আৰু ফ্লিপকাৰ্টতো যদি চাৰ্চ কৰে পাই যাব মানে যিসকল নতুন টিকটক কৰে বা সৰু সুৰা ভিডিঅ' কৰে শৰ্ট ভিডিঅ' কৰে এইটো আপুনি আকৌ এনেকৈ মই দেখুৱাই দি আছোঁ মোবাইলটো আপোনালোকে এনেকৈ এই ক্লিপটো ঘূৰাব পাৰিব ঘূৰাই পেলাই আপোনালোকে এইটো এনেকৈও লগাব পাৰিব মই আপোনালোকক দেখুৱাই আছোঁ এয়া চাইছে এইটো আপোনালোকে এনেকৈও লগাব পাৰিব এনেকৈ লগাই পেলাই বাছ ধুনীয়াকৈ এনেকৈ বহি টিকটক কৰিব পাৰিব তো ভিডিঅ'টো কেনেকুৱা লাগিছে আশা কৰোঁ ভালেই পাইছে তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি ভাল লাগে নিজৰ ভাইটি বুলি অকণমান মোক ছাপোৰ্ট কৰিব যিহেতু মই নতুন ইউটিউবত আহিছোঁ ইমান সামান্য জ্ঞান কোনো নাই ইউটিউবৰ বিষয়ে যদি আপোনালোকে মোক ছাপোৰ্ট কৰে আৰু তো আজিৰ ভিডিঅ' বন্ধু বান্ধৱীসকল ইমানেই আছিলে তো বন্ধু বান্ধৱীসকল মই নতুন ইউটিউবত আহিছোঁ ইউটিউবৰ বিষয়ে ইমান জ্ঞান কোনো মোৰ নাই আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব কাৰণ আপোনালোকৰ ছাপোৰ্ট অবিহনে মই কেতিয়াও ইউটিউবত আগবাঢ়িব নোৱাৰিম আপোনাৰ নিজৰ ভাইটি বুলি মোক অলপ ছাপোৰ্ট কৰক মোৰ ইউটিউব চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰি দিয়ক